বুঢ়ী চাহৰ জুতি ল'ব আহিছা কাম কৰিব আহি এনেকে চাহ খাই আছা হে কাম কৰিয়ে আছো বেছি বেছি নকবা কাম কৰিয়ে খাব লাগিব বুজিছা ভালকে কাম কৰ হা ভালকে কাম কৰ জেঠাইহঁত আহক আহক আপোনালোকে বহক মই দেউতাক মাতি দিছো বকচোন বক নালিয়া ককাইদেউ মুদিন ককাইদেউ আজি বা আপোনালোকে আকৌ কিয় আহিলে দেউতেশ্বৰ আমি আহিলো মানে আপোনাৰ কাৰণে আমি এটা বিশেষ চিন্তা কৰিছোঁ এটা ডাঙৰ কথা ভাবিছোঁ আমি সেইটো প্ৰস্তাৱহে আপোনাৰ ওচৰলৈ লৈ আহিছোঁ আমি বুজিছে নে প্ৰস্তাৱ কি প্ৰস্তাৱ দেউতেশ্বৰ আপোনাক এনে অৱস্থাত দেখিলে বৰ দুখ লাগে মুদিন ককাইদেউ আপুনি এইবোৰ কি ক'ব ধৰিছে দেউতেশ্বৰ এই কথাটো আমি অকণমান বেলেগ ধৰণে ভাবিছোঁ বুজিছেনে নাই আপোনালোকে এইবোৰ কি হাতৰ লগা কথা কৈ আছে কিবা যদি ক'বলগীয়া আছে চিধা চিধি কৈ নিদিয়ে কিয় মানে দেউতেশ্বৰ কথাটো হ'ল মই কম তেতিয়াহ'লে কওক সোনকালে কওক মানে দেউতেশ্বৰ আপোনাৰ কাৰণে আমি এগৰাকী টিপ ছোৱালী চাইছোঁ দেউতেশ্বৰ 6 লাখ অপেশ্বৰী আপোনালোকে এইবোৰ কথা কৈ মোক কি ক'ব বিচাৰিছে আহা দেউতেশ্বৰ কথাটো ঠিক তেনেকুৱা নহয় তেনেহ'লে কি ক'ব বিচাৰিছে মানে দেউতেশ্বৰ আপোনাৰ দুজনী ছোৱালী বিয়া হৈ গ'লে আপোনাক কোনে চাবহে সেইকাৰণে দেউতেশ্বৰ আমি আপোনাৰ কাৰণে দ্বিতীয় বিবাহৰ কথা চিন্তা কৰিছোঁ আপোনালোকে এইবোৰ কি কথা কৈছে দেউতেশ্বৰ আপোনাৰ ভালৰ কাৰণেহে কৈছোঁ আপোনাৰ ভালৰ কাৰণেহে কৈছোঁ আমি হ'ব মোৰ ভাল বেয়াৰ কথা আপোনালোকে চিন্তা কৰিব নালাগে মানে দেউতেশ্বৰ কৰিলে আপোনাৰে ভাল হ'ব মোৰ ভাল বেয়াৰ কথা আপোনালোকে চিন্তা কৰিব নালাগে বক বক লৈছিলে আপোনালোকৰ ভাগ্য ভাল মই মোৰ ঘৰত অহা আলহীক কেতিয়াও বেয়া ব্যৱহাৰ নকৰো দেউতেশ্বৰ আৰু শুনক এনেকুৱা প্ৰস্তাৱ লৈ আৰু মোৰ ঘৰত কেতিয়াও নাহিব বক বক লৈছো নহয় বক মাজনী তামোলৰ বটাখন লৈ আছোন তামোল খাও তামোল খাও কৰিছে নহয় দেউতা মই কলেজত যাম দেউতেশ্বৰ আমি ককাদেউ হ'ল মই আপোনালোকক সন্মান কৰোঁ আৰু সেইকাৰণে মই এতিয়ালৈকে আপোনালোকক কোনো ধৰণৰ বেয়া ব্যৱহাৰ কৰা নাই এনেকুৱা প্ৰস্তাৱ লৈ মোৰ ওচৰলৈ কেতিয়াও নাহিব হ'ব দেউতেশ্বৰ সেৱাহে
পালোহে। হে এই মহাজন হ'ল বুলি ইমান অপমান কৰিব লাগে না? বান্ধৈ, এদিন হ'লেও ইয়াৰ প্ৰতিশোধ ল'ব লাগিব। বান্ধৈ, তুমি ঠিক কথাই কৈছা। এই মহাজনৰ ক'ৰ পানী কলৈ যায় এবাৰ চাই ল'ম। বান্ধৈ, আপুনি ঠিকেই কৈছে। বান্ধৈ ব'লা এতিয়া ঘৰে ঘূৰি যাম। বলক। কি বস্তু ৰে, তাইক মই নিজৰ কৰিহে এৰিম। মাজনী ক'ত যোৱা? মই ৰূপাহঁতৰ ঘৰলৈ যাওঁ। হয় নেকি? যোৱা যোৱা যোৱা। বিৰাজদা, তুমি ইমান দেৰি কৰিলা যে? তুমি মোক পাহৰি যোৱা। তুমি ধনী ঘৰৰ ছোৱালী। তোমাৰ আৰু মোৰ সম্পৰ্কটো কেতিয়াও সম্ভৱ নহয়। মই তোমাক পাহৰি যাবলৈ চেষ্টা কৰিম। বিৰাজদা, তুমি নহ'লে মই জীয়াই থাকিব নোৱাৰিম। তোমাৰ আৰু মোৰ ভাল পোৱা কেতিয়াও সফল হ'ব নোৱাৰে বাবুই। মানে মই বৰ সমস্যাত পৰিছোঁ। কাৰণ তুমি মহাজনৰ ছোৱালী আৰু মই হ'লো এজন সাধাৰণ খেতিয়কৰ ল'ৰা। তোমাৰ আৰু মোৰ ভাল পোৱা কেতিয়াও সফল হ'ব নোৱাৰে বাপৰি। এতিয়া তুমি কি ভাবিছা? বাপৰি, তোমাৰে মোৰে সম্পৰ্ক আজিৰে পৰা ইয়াতে শেষ। তুমি মোক ভুল নবুজিবা। সৰু মালিক, সৰু মালিক, সৰু মালিক। জেঠাই, দেউতাক কিয় চিঞৰি আছা? দেউতা এতিয়া গা ধুই আছে নহয়। হয় নেকি? নিজৰা, তোৰ কলেজত যাবলৈ সময় হোৱা নাই নে? হৈছে, সময় হৈছে। কিন্তু এতিয়া সম্ভৱতঃ 12 বাজিলে চাগে। জেঠাই, মোৰ আজি 1 বজাৰ পৰা পৰীক্ষা আছে নহয়, আপুনি নাজানে? হয় নেকি? মই সেইটো কথা পাহৰিছিলোহে। তহঁতক মই তুলি তালি ইমানখিনি ডাঙৰ কৰিলো, তহঁতক দেখিলে মোৰ বুকুখন হাত পৰি যায়। জেঠাই, আমি সেইবোৰ কথা জানো জেঠাই। এতিয়া মই পৰীক্ষা দিবলৈ যাওঁ। নিজৰা, তই ভালকৈ পৰীক্ষা দিবি দেই, ভালকৈ পৰীক্ষা দিবি। হ'ব জেঠাই। জেঠাই, মই এতিয়া আপোনাৰ লগত কথা পাতি থাকিব নোৱাৰো নহয়, মোৰ পৰীক্ষা আছে, দেৰি হ'ব। যোৱা মাজনী, যোৱা 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 যোৱা। ডম্বৰু, সৰু মালিক, কি হ'ল? কথা এটা হ'ল নহয়। কি কথা ডম্বৰু? কথাটো হ'ল, ডাঙৰ মালিকে অৰ্থাৎ আপোনাৰ দেউতাই মোক ইয়াত আনিছিল। ডম্বৰু, সেইবোৰ কথা মই জানো, তই আচল কথাটো ক। সেই তেতিয়াৰে পৰা আজিলৈকে মই আপোনালোকৰ সেই খেতি পথাৰ সকলোবোৰ চম্ভালিলো। কিন্তু এতিয়াতো মোৰ বয়স হৈছে সৰু মালিক, এতিয়া মই তাৰ মানে তই কাম বন কৰিব নোৱাৰা হৈছ, তাকেইতো ক'বলৈ বিচাৰিছ। আপুনি কিন্তু ঠিক ধৰিব পাৰিছে দেই। তাৰ মানে তই এতিয়া সৰু মালিক, বয়সো হ'ল, সেইকাৰণে বাৰু ডম্বৰু, তই কচোন মই এতিয়া কি কৰোঁ? সৰু মালিক, আপুনি একো কৰিব নালাগে।
এজন ভাল কাম কৰা ল'ৰা আনিলেই হ'ল। কথাটো হওঁতে হয়, কিন্তু ভাল কাম কৰা এটা ল'ৰা ক'ত বিচাৰি পাম? সৰু মালিক, সেইবোৰ কথা আপুনি চিন্তা কৰিব নালাগে। মোৰ দৃষ্টিত এজন ল'ৰা আছে। তেতিয়াহ'লেতো একো সমস্যাই নাই, কিন্তু এই ল'ৰাজন কোন? সৰু মালিক, এই ল'ৰাজন মোৰ নিজা ভতিজা। অ' তেতিয়াহ'লেতো কোনো কথাই নাই। পিছে ল'ৰাজনৰ নামটো কি? এই ল'ৰাজনৰ নাম ৰংমন। ৰংমন? ঐ জোন, শুন, ইফালে আহ, দেৰি হৈছে, আহ, আহ। ঐ, ৰংমন ককাইদেউক বিচাৰি নোপোৱা হৈছে। আমাৰ প্ৰতিযোগিতা আহি পালেই, নহয়নে? গাড়ীয়ে দেখা নাই, ল'ৰাকেইটাকো দেখা নাই। ঐ জোন, ৰংমন ককাইদেউ ক'ত? মোকো দেখা নাই ৰমন ককাইদেউ। আমিও দেখা নাই। বলচোন বল, বিচাৰি আহোঁগৈ। ঐ, তহঁতে ক'ত যাৱ? তহঁতে ক'ত যাৱ? আমি ৰংমন ককাইদেউক বিচাৰিছো। আমিও ৰমন ককাইদেউক বিচাৰি আছো। তেতিয়াহ'লে ৰংমন ককাইদেউ ক'ত গ'ল? ৰমন ককাইদেউ এটা ঠাইত থাকিব পাৰে। অ', বলচোন বল, মোৰ লগত যাওঁ। বল। জেঠাই, খবৰ আছো আৰু। বিৰাজ বাই, এই এনেকৈ হ'লেতো কামটো নহ'ব নহয়। কামটো নহ'ব মানে? হে গোপাল, তুমি কথাটো বুজা নাই হ'বলা। বিৰাজ বোপা, তুমি চিন্তা নকৰিবা, আমি আছো নহয়। জেঠাইহঁত, আপোনালোকে কি ক'ব খুজিছে মই একো ধৰিবই পৰা নাই। বান্ধৈ, বিৰাজ বোপাই, এই মহাজনৰ ডাঙৰ ছোৱালীৰ লগত তোমাৰ যিটো সমস্যা হৈছে নহয়, একো চিন্তা নকৰিবা, আমি আছো নহয়, আমি সহায় কৰিম তোমাক। জেঠাই, তেতিয়াহ'লে শুন, বান্ধৈ, এই বিৰাজৰ লগত যদি মহাজনৰ ডাঙৰ ছোৱালীজনী পলাই যায়, এইবাৰ চাই থাকিবলৈ ভাল হ'ব মহাজনৰ মুখখন। বান্ধৈ, এইবাৰ কিন্তু আমি মহাজনৰ সংসাৰৰ জ্বলা জুইত ঘিউ ঢালিম।